প্ৰয়াসলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ জতুৱা ঠাঁচৰ দ্বিতীয় খণ্ড। আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। আজি শিকিবলগীয়া জতুৱা ঠাঁচসমূহৰ ভিতৰত কেইবাটাও জতুৱা ঠাঁচ হয়তো আপোনালোকে আগত শিকি আহিছে বা জানে আগৰ পৰাই। তথাপি আহকচোন আজিৰ আলোচনাৰ মাজলৈ আমি যাওঁ। আজিৰ প্ৰথমটো জতুৱা ঠাঁচ হ'ল নাও লগা। নাও লগাৰ অৰ্থ হ'ল জনাজাত বা প্ৰসিদ্ধ লোক। দ্বিতীয়টো জতুৱা ঠাঁচ হ'ল এন্ধাৰত খপিওৱা। এন্ধাৰত খপিওৱাৰ অৰ্থ হ'ল কোনো পূৰ্বধাৰণা নথকাকৈয়ে অনুমানতে ধৰা বা কৰা। অৰ্থাৎ যিকোনো এটা কাম কোনো পূৰ্বধাৰণা নথকাকৈয়ে অনুমানতে কৰি পেলোৱা বা অনুমানতে কাৰোবাক দোষী সাব্যস্ত কৰা বা কোনোবাই কিবা এটা কাম কৰিছে বুলি অনুমান কৰা। তৃতীয় জতুৱা ঠাঁচটো হ'ল আদানিত যোৱা। আদানিত যোৱা মানে অবাবত ভৰণি হোৱা, অপচয় বা অপব্যয় হোৱা। কেতিয়াবা আমাৰ পইচা পাতিৰ ক্ষেত্ৰতে কিছুমান অবাবত খৰচ হয়, যিটোত আমি খৰচ কৰিব নালাগিছিলে তেনেকুৱাতে খৰচ কৰোঁ, দৰকাৰী বিষয়ত খৰচ কৰিবলৈ থাকি যায়। ঠিক তেনেকুৱা ধৰণৰ এই আদানিত যোৱাই অবাবত ভৰণি হোৱা বা অপচয় হোৱা বুজায়। চতুৰ্থটো জতুৱা ঠাঁচ হ'ল আঠল মঠালি কৰা। আঠল মঠালি কৰা মানে জানিও নজনাৰ ভাও ধৰা। আমি যে কেতিয়াবা কওঁ টোপনিৰ ভাও ধৰি থকা মানুহৰ কথা, ঠিক তেনেকুৱা ধৰণৰ আঠল মঠালি কৰাই জানিও নজনাৰ ভাও ধৰা বুজায়। পঞ্চমটো জতুৱা ঠাঁচ হ'ল আঁতোৰত পৰা। আঁতোৰত পৰা মানে টানত পৰা বা বিপদত পৰা। ষষ্ঠটো জতুৱা ঠাঁচ হ'ল আধিয়া কটা। আধিয়া কটা মানে আনৰ কাম বন কৰি দি জীৱিকা উলিওৱা কাৰ্য। সপ্তমটো জতুৱা ঠাঁচ হ'ল চনমূৰ কৰা। চনমূৰ কৰা মানে বিৰক্ত হৈ খঙত তাল আফাল লগোৱা কাৰ্য। যেতিয়া মানুহৰ খুব খং উঠে, কিবা এটা কথাত আমনি পায়, যেতিয়া খুব খং উঠে তেতিয়া তাক চনমূৰ কৰা বুলি কয়। অষ্টমটো জতুৱা ঠাঁচ হ'ল নাগতি কৰা। নাগতি কৰাৰ অৰ্থ হ'ল গতি নোহোৱা কৰা, দুৰ্গতি কৰা বা হাৰাশাস্তি কৰা কাৰ্য। নৱমটো জতুৱা ঠাঁচ হ'ল বগলী ভকত। আমি প্ৰায় শুনিয়ে থাকোঁ বগলী ভকতৰ কথা। এই বগলী ভকত মানে হ'ল ভিতৰি দুষ্ট আৰু বাহিৰে শান্ত স্বভাৱৰ লোক। অৰ্থাৎ ভিতৰত এটা বাহিৰত এটা, মুখা পিন্ধা লোক বুলি যাক কোৱা হয়, তেনেকুৱা ধৰণৰ মানুহক বগলী ভকত বুলি কোৱা হয়। আৰু আজিৰ আমাৰ খণ্ডটিৰ শেষৰটি জতুৱা ঠাঁচ হ'ল থল গৰকা। থল গৰকা মানে হ'ল কোনো ঠাই ঘূৰি পকি ঠাইখনৰ বিষয়ে জানি বুজি লোৱা। জতুৱা ঠাঁচৰ আজিৰ খণ্ডত ইমানেই। পৰৱৰ্তী খণ্ডত আৰু কিছু নতুন জতুৱা ঠাঁচ লৈ উপস্থিত হ'ম। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো বহুতো শিতানত আমি নতুন নতুন বহুতো কথালৈ নিতৌ উপস্থিত হ'ম। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।